আজি মই ওলাই লৈছোঁ আপোনাৰ এই অম্বুবাচী মেলালৈকে যাব। তো মই অলপ আগতে ঘৰৰ পৰা ওলাই ল'লোঁ। তো এতিয়া মই গৈ আছোঁ বৰবাৰী, তাৰপিছত ডাইৰেক্ট যাম কামাখ্যা। তো কামাখ্যাত লগ পাম। তো আজি হ'ল আপোনাৰ 24 জুন মঙলবাৰ। তো আজিৰ পৰিৱেশটো অম্বুবাচী মেলাৰ পৰিৱেশটো কেনেকুৱা সেইটো দেখাব ট্ৰাই কৰিম, চাই যাব মোৰ লগত। এতিয়া ডাইৰেক্ট কামাখ্যাত লগ পাইছোঁ। কামাখ্যা গেট পোৱাই নাই, মানুহ চাওকচোন, গোটেই মানুহ এইবিলাক আৰু আহি আছে এইবিলাক, দেখা পাইছি না? চাওক কিমান মানুহে মানুহ, মজা লাগব। বলক লেটছ গো। হয় পাই গ'লো আপোনাৰ এয়া চাওক কামাখ্যা গেট। জয় মাতা দি আৰম্ভ হৈ গ'ল। লৈ লৈছোঁ তাৰে এতিয়া লৈ লৈছোঁ, এতিয়ালৈ অভিযানত নহয়ে না, এইবিলাক দোকান চোকান বহি গৈছে পূৰা। আৰু ফ্ৰীতে দিয়ে, পানী চানী চব দিয়ে, চাব পাৰে এইবিলাক মানুহ। লেটছ গো। মানুহ চাওক না, মানুহ মজা লাগছে, মজা। মই আহি গ'লো অকলে, তো মানুহবিলাক লগ পাই আছোঁ, গোটেই আহি আছে, চাই যাব আৰু। নাম কীৰ্তন চলি আছে। তো আপোনালোকে চাব পাৰে এইফালে, এইফালে যোৰা 100 বোলে, চাওঁ ৰ'বচোন। আপোনালোকে ইয়াতে মানে যি কাপোৰ লাগে কিবা লাগে চব পাই যাব ৰাস্তাৰ কাষে কাষে। দেখা পাইছে না এইবিলাক দোকান, কাপোৰৰ পৰা খোৱা বস্তুৰ পৰা গোটেই এই আংঠি খাৰু যি লাগে চব পাব আৰু এইবিলাক দোকান বহিছে। সকলোৱে আহক আৰু এবাৰ আহি এনে চাই যাওক। এইবিলাক ট্ৰাইপড, মোবাইলৰ ট্ৰাইপড, হেডফোন চব এভৰিথিং। মাৰ্কেট মেলা চব। ইমান দূৰ উঠি আহিলোঁ, গৰম লাগছে, একাপ চাহ খাই লওঁ ৰ'ব। বহুত জেগা আহিলোঁ দেই, এই দেখিছে না মানুহ আহি আছে। তো এই চাহ দোকান এখন পাইছোঁ, তো চাহ একাপ খাই লওঁ। চাহ একাপ খাই আৰু যাই আছোঁ। একাপ চাহ লৈ লৈছোঁ আৰু চাওক এইফালে মানুহ আহি আছে। আৰু এইটো মোৰ চাহ, এই কাপ খাই লওঁ, খাই কিনে আৰু যাব লাগে। আৰু বা কিমান আছে বাজিলে 1টা, আৰু তো আছেই, যাই থাকোঁ আৰু কেতিয়া যাই পাওঁ ঠিক নাই। তো আহিলোঁ, বহুতখিনি আহিলোঁ। এতিয়া আপোনাৰ কমচে কম 1টা বাজে নেকি, কেইটা বাজিছে আৰু 1:18 এতিয়া হৈছে আপোনাৰ। এতিয়া 1:18, মই আছিলোঁ 11টাতে, মানে এই মেইন গেটৰ পৰা 12টা মানত আছিলোঁ, ঘৰৰ পৰা 11টা মানত আছিলোঁ। তো আজি আহিলোঁ মেলা চাবা। মেলা মানে সেই এইবিলাক আপোনালোকে দেখা পাইছে দোকান, তাত এইবিলাক মানুহ আহি আছে। এইবিলাক বাহিৰৰ পৰা, এইবিলাক মেক্সিমাম মানুহ আহিছে বাহিৰৰ পৰাই। তো চাব পাৰে এইবিলাক আহি আছে, যাই আছে, আহি আছে, যাই আছে, এনেকৈ প্ৰচেছটো চলি যাব আৰু। তো আপোনালোকে যদি অহা নাই কোনোবাই আহক। আৰু আজি মঙলবাৰ আৰু কালি দিনটো আছে, কালি আছে, তো কালিতো শেষেই হ'ব। আপোনাৰ এটা বস্তু লক্ষ্য কৰিছোঁ হা, মানে আপোনাৰ এইবিলাক এই অম্বুবাচী মেলাই হওক বা বলবমে হওক, এইবিলাক না আপোনাৰ বাহিৰা মানুহ, অসমৰ বাহিৰৰ মানুহখিনি হিন্দী ভাষী মানুহ, এইখিনিৰ মানে আগ্ৰহটো বেছি আমাৰ অসমত। আমাৰ অসমত যিখিনি হিন্দু আছে অসমত, তাৰে মানে 20%হে আপোনাৰ এই ধৰক অম্বুবাচী মেলা হওক, আপোনাৰ বলবম এইবিলাকত আহে। মই কুম্ভ মেলাতো গৈছোঁ, অসমৰ মানুহ ইণ্টাৰেষ্টটো ইমান মই দেখা নাপাওঁ। কিয় বা এইবিলাক ধৰবাই নোৱাৰোঁ। অসমত মেলা হৈছে, অম্বুবাচী মেলা হৈছে, আহিবহে লাগে। কি ধুনীয়া এটা মেলা, ইমান মানুহ, দোকান পোহৰ, বছৰৰ মূৰত একবাৰেই আহে, আহিব লাগে। লগ নাই, অকলে আহক না। মই অকলে অহা নাই, মই অকলে গুচি আহিছোঁ। লগৰটোৰ লগত আহিম বুলি কৈছিলোঁ, কিন্তু সি গাঁৱত গ'ল। সি আজি ৰাতিপুৱা আহিম বুলি কৈছিল, আহিম বুলি কৈ গাঁৱত বৰষুণ দিলাক, তো সি এনেকৈ ফাঁচি গ'ল, আজি অহা নহ'ল। তো তাক ৰখিলে মন টাইম নিমিলে, কালি গেলি বা আহিবা পাৰোঁ না নোৱাৰোঁ, সেইকাৰণে মই আজি আহি গৈছোঁ। তো আপোনালোকেও আহক, একদিন আছে, কালিৰ দিনটো আছেই, মিছ নকৰিব, কাৰণ বছৰত একবাৰেই আহে। বাহিৰৰ মানুহ যদি আহিব পাৰে, আমাৰ অসমৰ মানুহখিনি আহিব কিয় নোৱাৰে? এলাহ কিয় কৰে? আজি যাম, আজি যাম না, মানুহ আহি আছে, কিমান মানুহ চাবচোন, মেক্সিমাম হিন্দী ভাষী মানুহ পাব। আহে, অসমীয়া মানুহ নাহা বুলি নকওঁ, কিন্তু কম দেখা পাওঁ, বহুত কম দেখা পাওঁ মই। কুম্ভ মেলাতেও মানে আমাৰ অসমৰ পৰা যোৱা মানুহ কমে, এলাহ কিয় কৰে? টিকট নাপায়, এইবিলাক মানুহ জেনেৰেল টিকটত উঠি গুচি আহে। দেখিছে না, এইবিলাক আহি আছে। চাওক, গেট বন্ধ কৰি দিছে অলপ টাইমৰ কাৰণে, মানুহ দেখছি না?
মানুহ পিপৰা দিছা দাম লাগি গৈছে ইয়াতে এই কিবা ওপৰত বেছি ভিৰ হোৱাৰ কাৰণে বন্ধ কৰি দিছিল গেটখন মানুহ এই অৱস্থা মান এনে দাম লাগে পিপৰাই আনিছে মানুহবিলাক আপোনালোকে যে মোক কৈ ফটো কোনি মাৰি দিয়ে যদি আকলাই যায় ইমান মানুহ নাছে ইমান মানুহ তো এইবিলাক মানুহ ক'লেই হ'ল ফটো মাৰি দিয়ে যিকোনো এজনে মোবাইলত যাওঁতে সেই ইমান মানুহ লাখ লাখ মানুহ ফটো মাৰাত অভাৱ লাগে নেকি মই ফটোগিলা আপোনাৰ ইনষ্টাগ্ৰামত দি দিম চাব এইজন আগত যে ক'ত গ'লে দাদাজন তো দাদা এজনে মাৰি দিলে ফটো কেইটামান উঠিলোঁ ফটো ফটোতে চাহ পাই গ'লোঁ আৰু কিবা লাগে না মজা এইটো চাই দি আছে এই চাটা যে দেখা পাইছে তাতে চাহ বিস্কুট দি আছে লৈ লৈছোঁ মজা লাগছে চাহ বিস্কুট আধামৰা হৈছোঁ কিনা কিমান আৰু বা কিমান ঘূৰাব লাগিব কোনোবা ঘূৰাব লাগে বহুত বোলে ঘূৰাই নিছি ৰাস্তা নাজনো আৰু কয় নিছি যাই থাকোঁ চেচ দিয়া যি ক'ত জাগা হে চাওকচোন ফাৰ্ষ্ট টাইম চুইবা গাড়ী আনিছোঁ শনিবাৰ গোটাই মানুহগিলা এইটো চাইডে যাব চাওঁ ভাল লাগব এইয়া ব্ৰহ্মপুত্ৰ জাগাটো মজা লাগছে পিছফালে মানুহ চাওক এইটো টেম্পল তো এইটোৱে হ'ব মানুহগিলা যাই আছে না এইটো পাণ্ডুৰ ৰাস্তা কি আহিব নাই আগতে চাই থাকচোন ক'ত যায় কি কয় মন্দিৰটো যাই পামেই কাৰণ এইটো ৰাস্তা দি যাব দিছি না ইয়াতে চাওক আপোনাৰ ৰেষ্ট ল'বৰ কাৰণে মানুহবিলাক যাত্ৰীবিলাক যে আহে তেওঁলোকে থাকিবৰ কাৰণে বা বহিবা ৰেষ্ট ল'বৰ ধুনীয়া জেগা বনাই দিছে আৰু জেগাটো ভাল লাগছে কামাখ্যাতো ইমান ধুনীয়া জেগা আছে মানুহ আহি আছে সেইটো যাৱাই মন্দিৰলৈকে যোৱা আৰু এইটো হৈছে দে আজি ইমান মানুহ পিপৰা দেখা হৈছে ফাইনেলি পালো এই চাওক মানুহ এইবাৰ চাবাইছো নাপাওঁ আৰু মন্দিৰটো চুব নাপায় গোটেই ঢাকন দি থৈ দিছি না ইমান ঘামে গৈছোঁ বা কি গৰমো বাপৰে বাপ মানুহ আহি আছে এইবিলাক চাওকচোন মানুহ আহি আছে আৰু ইভাগে ওলাই আছে এইবিলাক মেলা আৰু এইবাৰ কিবা বেলেগ ৰাস্তা দি আনছি তাতে পিছফালে দোকান চোকানবিলাক এতিয়া নামি যাতে দেখা পাম নেকি চাই আছোঁ ৰ'ব দেখাই আছোঁ ৰ'ব আহক আপোনালোকেও দেখা পাইছে না এইবিলাক এতিয়া ওলাই আছে ইয়াৰ পৰা মানুহবিলাক এইবিলাক দোকান পোহৰ আছে তালৈকে আহক আৰু ভিডিঅ'টো ইমান কৰা নাই ডাঙৰ কৰা নাই মানুহে আৰু মানুহৰ বাহিৰে বেলেগ নাই সেই কুম্ভ মেলাৰ নিচিনা একে মানুহ আছে আপোনাৰ এইটো তাৰা মন্দিৰ গেলি যাব পাৰে নাযায় মানুহ এইবিলাক চিনা এতিয়া নামি আছে এইবিলাক আৰু তো আহি আছে ইয়াতে কাৰণে এইটো লৈ লৈছোঁ আৰু এটা বস্তু বিচাৰি আছোঁ পাওঁ না নাপাওঁ চাওঁ ৰ'ব দোকানবিলাকত চাওঁ ৰচোন পাওঁ না নাপাওঁ আছে থকাটো ক'ত বা আছে সেইটোহে নাপায় ৰ'ব চাওঁ ৰ'ব মই বিচাৰি আছিলোঁ আপোনাৰ ইয়াৰিংছটো নাপালোঁৱে এইবিলাক দোকানত চাওঁ আগত পাওঁ না নাপাওঁ চোন এতিয়াও মানুহ আহি আছে এতিয়া আপোনাৰ 4টা বাজি গ'ল এই আহা মানুহ চাওক মই আপোনাৰ 11:30 পৰা খোজ কাঢ়িছোঁ 3টা 3:30 সোমাইছোঁ আৰু এইবিলাক মানুহ ভাবি চাওকচোন কি হ'ব কম ঘূৰাইছে আজি বাপৰে বাপ ক'ৰ পাণ্ডুৰ সেই ব্ৰিজেৰি লৈ গৈছে চাব এই মানুহ এই চাওক মানুহৰ হাৰা এই চাওক এইবিলাক মানুহৰ হাৰা চাওকচোন এই 5:30 মানুহ এই 5:30 গধূলি মানুহ কিমান মানুহ হৈছে আমি এতিয়া যাই আছোঁ এতিয়া মানুহ আহিছে দিনতকৈ এতিয়া বেছি মানুহ আহিছে
গাইছ এইটো চাওক কি ধুনীয়া চলি আছে এইটো লাষ্ট প্ৰগ্ৰাম আৰু এৰে আপোনাৰ কি ধুনীয়াকে বজাই আছে এইবিলাক সেয়া চল ভাল লাগে আৰু এইবিলাক কি ধুনীয়া বাই বজাইছে কি ধুনীয়া বাই বজাইছে এইবিলাক এইটো দতৰা বংশী গোপাল দেখালো আপোনালোকক এইফালে চাওক মানুহবিলাক আহি আছে যাই আছে তো মই কিবা কিবি ল'লোঁ বাহঁতৰ কাৰণে কাপোৰ ল'লোঁ মোৰ কাৰণে কিবা কিবি ল'লোঁ এতিয়া আৰু যাওঁ আৰু এতিয়া 6টাই বাজে প্ৰায় 5:30 বাজি গ'ল 6টা বাজেই বেছি 10 মিনিটমান আছে 5টা বাজি গ'ল এতিয়া কিবা এটা খাব পাৰোঁ তলত যাই কিবা এটা খাওঁ খাই কেনে যাওঁ আপোনালোকে আহক কালি দিনটো আছে একদিন আছে গেলা চাওক আৰু এই মানুহবিলাক চাই দোকানবিলাক চাই এইটো চাই দেখা পাইছে না এই তাতে প্ৰগ্ৰাম হৈ আছে কিবা কিবি এইবিলাকে ভাল লাগে আৰু মেলা বুলি আৰু কি মাৰ আশীৰ্বাদ ল'ব আহে বুলি হ'ল আৰু এটা মজা ইণ্টাৰেষ্টিং কথা কি জানে না মই মন্দিৰত গৈছোঁ মানে ভলেণ্টিয়াৰবিলাক তাতে সোমাব নেদেই তাৰপিছত আপোনাৰ কি মানে বেছি টাইম থাকিব নেদেই তাৰপিছত এটা চলি কয় বোলে ইমান দূৰ খোজকাঢ়ি কি আহিছোঁ চেল্ফি উঠিবৰ কাৰণে ফটো উঠিবৰ কাৰণে আহিছোঁ মই আচৰিত হৈ গৈছোঁ ইয়াৰ মন্দিৰত চেল্ফি উঠা ফটো উঠা আহে বেলেগ এনতে দিয়ক আৰু বাই বাই এটাই ভিডিঅ'টো শেষ কৰোঁ মই আপোনালোকে আহক কালি দিনটো আছে চাব